এতিয়া আমি অলপ মানুহ যোন ইনভলভ আছে বুলি অলপ খবৰ পাইছোঁ তেওঁলোকক আমি অলপ তদন্ত আওতালৈ আনিছোঁ বাকী এতিয়া পৰৱৰ্তী কালত দেখা যাব কি আছে যেহেতু সিন্ডিকেটৰ আৰু বহুত মানুহৰ নাম জড়িত থকা ওলাই আছে আৰু মানে গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে নেকি কিমানজন এতিয়া এৰেষ্ট হ'বলৈ হৈছে আৰু কিমানজন হ'বলগীয়া আছে অলৰেডি আমি কেইজনমানক আমি তদন্তৰ আওতালৈ আনিছোঁ আৰু এতিয়া পৰৱৰ্তী কালত আৰু কিছুমান মানুহ আয়ত্ব কৰিব লগা হ'ব পাৰে আৰু বাকী এতিয়া যেনে পিছত জনাব পাৰিম এতিয়া একদম ইনিচিয়েল ষ্টেজত আছে ইনভেষ্টিগেশ্যনৰ পিছত বহুত কথা গোসাইগাঁৱত যি 9গৰাকী আপোনালোকে আটক কৰিছিলে তেওঁলোকক কি জেললৈ পঠালে নে তেওঁলোক ফৰৱাৰ্ড হৈছে তেওঁলোকক চালান কটা হৈছে সেম এইটো কেছতে মেডাম DTOক এৰেষ্ট কৰাইছিল চিমিলাৰ কেছত আৰু ইয়াত কেইজনক এৰেষ্ট কৰিছে আৰু কেইজন কৰিব লাগে আজি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে ইণ্টাৰগেশ্যন চলি আছে ইভিনিঙলৈকে আপোনালোকে গম পাব কেইজনক তুলিলে এতিয়ালৈকে আৰু 3জনক অনা হৈছে আৰু দ্বিতীয়ৰ বাদে 3জনক অনা হৈছে আৰু বাকী আৰু কোনোবা থাকিব পাৰে আমি তেওঁলোকক এৰেষ্ট কৰা সেইটো অকণমান এতিয়া ইণ্টাৰগেশ্যন চলি আছে সেইকাৰণে অলপ পিছত আপোনালোকে সবিশেষ গম পাব আৰু গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে নেকি আৰু এতিয়া ইনভেষ্টিগেশ্যনত যি যেনেকৈ ওলাব যেনেকৈ কথাবোৰ ওলাই পৰিব সেইমতে কৰা হ'ব এইটো যে আটক যে কৰিব পাৰিলে কেনেকৈ চ'ৰ্চত কেনেকৈ কি তথ্য পাইছিলে নাই এইটো অলপ ইনফৰ্মেশ্যন আছিলে তো তাৰপিছত আমি এইটোৰ ওপৰত যেতিয়া তদন্ত আৰম্ভ হ'ল তেতিয়া কথাবোৰ ওলাই পৰিছে বাকী 3জনৰ পৰা কি উদাহৰণ ল'ব বাকী 3জনৰ পৰা অলপ বস্তু পোৱা গৈছে এইবোৰ এতিয়া কেছ পাইছে নেকি পইচা অলপ উদ্ধাৰ হৈছে এইটো জনোৱা হ'ব পিছত